নাল খালি ভাগি গৈছে ইয়াৰ স্কুলৰ যদি কোনোবা লগৰ আছে মোৰ হেৰি চেনেলত যোনে চাই অলপমান লাজ দিবচোন ইয়াক ইমান আৰু এবাৰ আনিব আহিব লাগিব এয়াই আৰু ৰিয়েলিষ্টিক মই আচলতে বহুতখিনি দিগদাৰ পাইছোঁ শ্বুট কৰি থকাৰ সময়ত মায়ে গম নাপালে হ'ল মায়ে কলপাত কাটি আছে মায়ে বৰ্তমানলৈকে গা ধোৱা নাই তাইক বেলেগ একো নালাগে অকল খাবলৈ ভালকৈ দি দিলে হ'ল নমস্কাৰ ভিডিঅ'টো পাকঘৰৰ পৰাই আৰম্ভ কৰিলোঁ আজি দেওবাৰ আৰু সেইটো কাৰণে ভাবিলোঁ দুপৰীয়াৰ ভাত সাজ মই ৰান্ধোঁ ঘৰত আচলতে বহুতখিনি কাম চলি আছে সেইটো কাৰণে বজাৰলৈ যাব পৰা নাই মা আৰু আজৰি হোৱা নাই সেইটো কাৰণে ভাবিলোঁ একেবাৰে চিম্পলকৈ দুপৰীয়াৰ ভাত সাজ ময়ে ৰান্ধোঁ আৰু কেনেদৰে ৰান্ধিম কি ৰান্ধিম আপোনালোকক দেখুৱাম কিন্তু এটা কথা মই একেবাৰে ৰিয়েলিষ্টিক ৰাখিব খুজিছোঁ যেনেদৰে কৰিম তেনেদৰে আপোনালোকক দেখুৱাই যাম বলক বনাবলৈ আৰম্ভ কৰোঁ আৰু আজি কলপাতত ভাত খাম দেই বহু দিনৰ মূৰত কলপাতত ভাত খাম আমাৰ নিজৰে ঘৰৰ কলপাত আৰম্ভ কৰোঁ আৰু মোৰ পিছফালে আছে ভাইটি সি কিবা কিবি মানে নাই গুচি গ'ল ঠিক আছে আৰম্ভ কৰোঁ আচলতে অলৰেডি মই মূলাখিনি কাটিছিলোঁৱেই কাটি থাকোঁতে মনত পৰিলে যিহেতু কামটো কৰিয়ে আছোঁ ভিডিঅ' এটাই বনাওঁ মই কামত অকণমান শ্ল' যি নহওক কিন্তু আপোনালোক এটা বস্তু দেখুৱাওঁ চাওক এই যে এই কলডিলটো ঘৰৰে কেৰাহী পাতি দিলোঁ তেল গৰম হ'বলৈ দিছোঁ আমি লোহাৰ কেৰাহীত বনাবলৈ খুব ইজি হয় এডাল নাল খালি ভাগি গৈছে সেইটো মাইণ্ড নকৰিব কিন্তু ইয়াতে খাই খুব ভাল লাগে আৰু বিশেষকৈ বনাই খুব ভাল লাগে নহ'লে যিবোৰ এলুমিনিয়ামৰ কেৰাহী আছে খুব লৰি থাকে আৰু নন ষ্টিকবিলাকত মই খাই তেনেকৈ ভাল নাপাওঁ খোৱাটো আচলতে উচিতো নহয় দেহৰ কাৰণে ইয়াতে তেল দিম তাৰপিছত মই ইয়াতে মূলা ভাজিম এইমাত্ৰ নিমখ দিলোঁ কিন্তু মই নিমখ দিয়াৰ সময়ত শ্বটটো ল'ব পাহৰি থাকিলোঁ বৰ দিগদাৰ দেই এখন হাতেদি ধৰি থাকি আনখন হাতেৰে বনাবলৈ কিবা কিবি কৰি এডিট কৰি দিব লাগিব আৰু সঁচাকৈ ইউটিউব ইজ নট এন ইজি টাস্ক এতিয়া গেছটো অকণ কমাই দি অকণমান গেছটো কমাই দি ইয়াত মই ঢাকোন এখন দি দিম তাই মোক দিগদাৰ দি থাকে বনাব নিদিলে ভালকৈ শান্তিমতে বনাব নিদিলে ইয়াৰ স্কুলৰ যদি কোনোবা লগৰ আছে মোৰ হেৰি চেনেলত যোনে চাই অলপমান লাজ দিবচোন ইয়াক ইমান ডাঙৰ হোৱাৰ পাছতে ইমান উৎপাত কৰি থাকে মূলা ভাজিখিনি হৈ থকাৰ সময়তে দাইল ৰেডি কৰিছোঁ দাইলত আজি ওলকবি দিম ঠাণ্ডাৰ দিনটো এইটো কাৰণে মোৰ ভাল লাগে ইমানবোৰ পাচলি ওলায় আৰু গৰমৰ দিনত ঢেৰ ফ্ৰুটছ দাইলত দিয়া ওলকবি খাই মই খুব ভাল পাওঁ মায়েও ভাল পায় সেইকাৰণে দাইলত আজি ওলকবি দিম কণীও দিম লগতে আৰু এটা ক'ত ধৰোঁ আৰু এবাৰ আনিব আহিব লাগিব এয়াই আৰু ৰিয়েলিষ্টিক আৰু এবাৰ এটা নিবলৈ আহিলোঁ কণীকেইটা যে মই টিফিনত দিছোঁ কিয় কওকচোন ইয়াত মই দাইলখিনি যে বহাম দাইলৰ লগতে এই টিফিনটো কুকাৰৰ ভিতৰত বহাই দিম কাৰণ মোৰ আচলতে হাতত এতিয়া সময় কম আছে যিসকলৰ হাতত সময় কম থাকে এই কামটো কৰিব পাৰে এগুলিত দুই চিকাৰ বুলি যে কয় অকণমান নিমখ দি ল'ব আৰু ইয়াতে অকণমান পানী দিম মই অকণমান পানী দিলোঁ আৰু এতিয়া মই টিফিনৰ ঢাকোনখন মাৰি দিম মাৰি এইখিনি দাইলৰ লগতে বহাই দিম একেলগে সিজি থাকিব এই দাইল বহাইছোঁ মাজে মাজে এই ভাজিখনো চাই থাকিব লাগিব দিয়কচোন গৰম অকণমান দৈ গ'ল বাট
ইটছ অলমষ্ট ডান হৈ গৈছে মই এইখিনি নমাই থ'ম তাত একেলগে মই এই টিফিনটো ভৰাই দিম ভৰাই ঢাকোনখন মাৰি দিম আৰু আমাৰ কণীৰ লগতে দাইল একেলগে ৰেডি হৈ যাব দাইল বহাই দিলোঁ দাইলখিনি হৈ থকাৰ সময়তে কলফুলখিনি কাটি লওঁ মোক দেউতাই শিকাইছিলে কাটিবলৈ মই এনেকৈ কাটোঁ মোক অকণমান সময় লাগে বাৰু এনেকৈ কাটোতে কিন্তু মই এনেকৈ কাটোঁ আৰু মোৰ এইটো কমেও 20 মিনিটমান লাগিব কাটোতে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কয় যে আমাৰ ইফালে মানে গুৱাহাটীত বিশেষকৈ ঘৰুৱা কিবা যদি বস্তু আছে ঘৰুৱা বস্তু একেবাৰে ঠোঁটলৈকে মঙহ একেবাৰে লাষ্টৰখিনিও মই দিম মানে ফাইনেলি কাটা হ'ল এইখিনি কাটোতে মোৰ অলমষ্ট 20 মিনিট লাগিছে কিন্তু কলফুল যেতিয়া কাটি থকা হয় কাটি থাকোঁতে এটা গোন্ধ ওলায় মিঠা মিঠা কিবা এটা গোন্ধ এই গোন্ধটো খুব ভাল লাগে নহয়নে এতিয়া কেমেৰাটো এনেদৰে লৈছোঁ এইটো এংগলত মই আচলতে বহুতখিনি দিগদাৰ পাইছোঁ শ্বুট কৰি থকাৰ সময়ত মূলা ভাজিখিনি হ'ল এইখিনি মই এতিয়া কাঢ়ি থ'ম আৰু এইটো কেৰাহীতে মই এতিয়া কলফুল ভাজিম দেখুৱাই আছোঁ আপোনালোকে চাই থাকক কিন্তু অকণমান কিবা কিবি মাজে মাজে নেদেখিব পাৰে মই মানে এংগলটো একেবাৰে মিলাব পৰা নাই মই আজি পিঁয়াজ আৰু ইন দ্য মিন ৱেল মই এতিয়া কাটিম সৰিয়হ শাক শাক যদি অকণমান থাকে মই মানে খুব এক্সাইটেড হৈ থাকোঁ ভাত শাক খাবলৈ কলফুল বনাই থকাৰ মাজে মাজে আমি অকণ চাই থাকিব লাগিব মোৰ চোৱাটো অকণমান দেৰি হ'ল সেইকাৰণে দৈ গ'ল মায়ে গম নাপালে হ'ল আপোনালোকে কিন্তু মাজে মাজে চাই থাকিব দেই আজি মোৰ মানে ভিডিঅ' কৰি একেলগে কান্দি আছোঁ যে সেইটো কাৰণে দৈ গৈছে কিন্তু মায়ে গম নোপোৱাকৈ মিলাই দিম আৰু অকণ সিজিবলৈ দিম এইটো মই ইয়াতে অকণমানো পানী দিয়া নাই কলফুলৰ নিজৰ যিখিনি পানী সেইখিনি এৰি এৰি লাহে লাহে অকণকৈ সিজি আছে মই লৰাব পাহৰি গ'লোঁ আচলতে এবাৰতে যিবাৰ দিছিলোঁ সেইবাৰ লৰাইছিলোঁ কলফুলখিনি হৈ থকাৰ সময়তে এতিয়া মই শাক কুটিম আৰু দাইলতো তেল মাৰিবলৈ আছে কিন্তু আপোনালোকে এটা কথা কওঁ আজি মই যিমানখিনি পাচলি কুটিলোঁ সেয়া গোটেইখিনি এয়া বাকলি কিন্তু মোৰ বেয়া লাগে কি জানেনে আফচোচ লাগে গৰু ছাগলী এটা কিয় নাই যদি থাকিলেহেঁতেন এইবোৰতো আমাৰ সদায় ওলাই থাকে খাব দিব পাৰিলোহেঁতেন তই আছচোন মই গৰু নেকি ক'ত 4খন ঠেং দেখা পাইছোঁ গৰু মাথাটোতো গৰু মোৰ হাতৰ অৱস্থা চাওকচোন এয়া মোৰ হাতৰ অৱস্থা কলফুলৰ কাৰণে আচলতে এই আইৰণ থাকে নহয় এয়া ক'লা পৰি গৈছে মায়ে কলপাত কাটি আছে মায়ে বৰ্তমানলৈকে গা ধোৱা নাই গোটেই মানুহজনে লেতেৰা পেতেৰা হৈ আছে ঘৰৰ কাম চলি আছে যে আজি এয়া কলপাত ধুব ধুই পেলাই আমি চবে একেলগে কলপাতত ভাত খাম কলপাতকেইখন ধুব লাগিব এয়া ঘৰৰে কলপাত ইয়াৰ পাছত কলপাতকেইখন লৈ ডাইনিঙত লগ পাম আপোনালোকক ভাত ৰেডি হৈ গ'ল এয়া কি বনাইছোঁ দেখুৱাই দিওঁ আপোনালোকক দেখুৱাইছোৱে বাৰু তথাপি আৰু এবাৰ এয়া হ'ল কলফুলৰ ভাজি এইটো এটা ভোট জলকীয়া আমি গোটেইখিনি একেলগে খাব নোৱাৰোঁ কাৰণে অকণকৈ কুটি কুটি খাই থাকোঁ আৰু এয়া মূলা ভাজি অকণমান দৈ গ'ল এয়া দাইল এয়া শাক আৰু এয়া কণী মায়ে ভাত বাঢ়ি আছে এতিয়া সকলোৱে একেলগে আজি কলপাতত ভাত খাম মোৰ থালি কলপাতত এতিয়া আমি সকলোৱে মিলি ভাত খাম দেউতা নাই বাৰু আজি কিবা এটা কামত বাহিৰলৈ ওলাই যাব লগা হ'ল এয়া ভণ্টি কেনেকুৱা হৈছে মণি খাবলৈ কি কি চবতকৈ বেছি ভাল হৈছে মা কেনেকুৱা হৈছে পপ কেনেকুৱা হৈছে আমাৰ ঘৰৰ চবতকৈ বেছি খোৱাত ৰুচি থকা বস্তু এই মানুহটো এই
তাইক বেলেগ একো নালাগে, অকল খাবলৈ ভালকৈ দি দিলে হ'ল। আনকি বাৰ্থডে গিফ্টটো মানুহৰ পৰা খোৱাটোৱে খোজে তাই। আনদিনাখন সময় নাপাওঁৱেই। আজি যিহেতু বন্ধ আছিল, দুপৰীয়াৰ সাঁজ ৰান্ধিলোঁ আৰু সকলো এনেদৰে লগে ভাগে খালোঁ। সময়খিনি ইউটিউবতে এনেদৰে সাঁচি থলোঁ।